নমস্কাৰ বন্ধুসকল, আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। মই আজি এখন নতুন ফাৰ্মলৈ আহিছোঁ আৰু চাওঁ আমি সেই বন্ধুজনে কি ধৰণে কি জাতৰ ব্ৰইলাৰ পুহি আছে, কয়লাৰ পুহি আছে আৰু চাওঁ আমি মানুহজনৰ ওচৰত। আহক এতিয়া আমি আপোনাৰ বন্ধুজনৰ ওচৰলৈ লৈ যাওঁ আৰু তেওঁ আমাক কিছুমান কথা জনাব, কি ধৰণে কেনেকৈ কি কৰি আছে ফাৰ্মখন। আৰু চাওঁ আহক আপোনালোক। আপোনাৰ প্ৰথমতে পৰিচয়টো জনাই দিয়ক। নমস্কাৰ, মোৰ নাম মানৱজ্যোতি দাস হয়। মই বৰ্তমান ফাৰ্মিং কৰি আছোঁ। এতিয়ালৈকে বৰ্তমান মোৰ 3 বছৰ হ'ল ফাৰ্ম কৰি থকা। মই 2018 চনতে ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া বৰ্তমানলৈকে মই চলি আছে ফাৰ্মখন। এতিয়া মই বৰ্তমান ব্ৰইলাৰ ভৰাই আছোঁ আৰু ইফালে কয়লাৰো আছে। অলপমান দেখাই দিব। আজি এয়া 17 দিন হৈছে পোৱালি। আজি কয়লাৰ 17 দিন আৰু ব্ৰইলাৰ 17 দিন হৈছে। চাইজটো চাই ল'ব। আধা কেজি হ'ল, আধা কেজি পাৰ হ'ল ব্ৰইলাৰ। আৰু কয়লাৰটো এইটো আধা কেজি ওচৰা-ওচৰি হ'ব। 400 গ্ৰামমান হৈ আছে এতিয়ালৈকে। আপোনাৰ এইটো পোৱালিটো আপুনি কি পোৱালি আনিছে? এইটো মই ব্ৰইলাৰটো ষ্টাৰ্ণাৰ আৰু কয়লাৰটো মই টেগৰ পোৱালি আনিছোঁ, টেগ ফাৰ্মৰ। আচ্ছা, আপুনি কিমান দিনলৈকে ধৰ আপুনি কিমান কেজি ওজনৰ এনেকৈ হেৰিটো ডাঙৰ কৰে? 45 দিনত আপোনাৰ 3 কেজি পাৰ হৈ যায়গৈ যদি ভালকৈ ৰখা হয় বা নতুন ফাৰ্ম হয়। এতিয়া 45 দিনত 3 কেজি পাৰ হৈ যায়, কিছুমানটো 3.5 কেজিও হয়গৈ। আৰু কয়লাৰটো 45 দিনত তোমাৰ হেৰি হ'বগৈ, 1 কেজি 200-300 হ'বগৈ। আচ্ছা, আপুনি তলত পটানটো দিছে ন? তলত এইটো ফলিয়াটো বুলি কয়, ফলিয়াটো দিয়া হৈছে ন? আপুনি ধৰক কি মেডিচিন আপুনি ইউজ কৰিছে? আপুনি ধৰক সৰুৰ পৰা বৰ্ডিঙৰ পৰা লৈকে ধৰ যেতিয়ালৈকে আপুনি বিক্ৰী কৰিব তেতিয়ালৈকে আপুনি কি মেডিচিন ইউজ কৰি আছে জনাব নেকি আপুনি? মই তোমাৰ 1 নম্বৰ দিনাখনি মই যেতিয়া পোৱালিটো আনিম, মই ORS পানীটো দিওঁ অলপ। তাৰপৰা নেক্সট ডে'ৰ পৰা মই 2 নম্বৰ পৰা 4 নম্বৰ দিনলৈকে ভিটামিন B2 দিওঁ। তাৰপৰা দিয়াৰ পিছত 6 নম্বৰ দিনাখনি এফান ভেকচিন পৰি যায়। কিছুমানে 7 নম্বৰ দিনাখনি দিয়ে বাৰু। আৰু তোমাৰ 8 নম্বৰ পৰা 11 নম্বৰ দিনলৈকে মই ভিটামিন B আৰু C মাৰোঁ, আগবেলা পাছবেলা। আৰু 13 নম্বৰ দিনাখনি IBD ভিটামিনটো পৰে, সেইটো দিলে ভাল, ৱেটটো ভাল পায়। আচ্ছা, আপুনি ভেকচিন আপোনাৰ যিটো নেকি 6 দিনত দিয়া হয় সেইটো আপোনাৰ F1 ভেকচিন বা ৰাণীখেত ভেকচিন যিটো আছে আপুনি সেইটো মাৰিব পাৰে। আৰু আপোনাৰ যিটো নেকি 11 দিনত আছে সেইটো আপোনাৰ IBD বুলি কোৱা হয় আৰু আপোনাৰ গাম্বুৰু ভেকচিন বুলিও কোৱা হয়। ঠিক আছে, আপোনাৰ ধৰ আপুনি 45 দিনত আপোনাৰ এইটো কিমানৰ পৰা কিমান ৱেট হ'ব বুলি ক'লে? 45 দিনত মোৰ 3 কেজি হ'বগৈ লাগে। 3 কেজি চুবগৈ লাগে, হয়। আৰু যদি ইহঁতক সঠিক মতে যদি দানা আৰু বা ঔষধ পাতি দি থকা হয় তেতিয়াহ'লে আপোনাৰ 45 দিনত 3 কেজি বা 2.5 কেজিৰ আপ হ'ব মুঠতে। আৰু কয়লাৰটো আপোনাৰ ছেম সেনেকুৱাই আপোনাৰ? কয়লাৰটো একেই ছেম। হয়, কয়লাৰটো আপোনাৰ ছেম। সেইটো তাৰমানে কি সেইটো ভেকচিনেই আৰু সেইটো দানা ইউজ কৰি থকা হয় আৰু মেডিচিনো সেই একে ইউজ কৰা হয়। আৰু আপোনাৰ ধৰ 45 দিনৰ মূৰত সিহঁতৰ 1.5 কেজিলৈকে বা 1 কেজি 300ৰ পৰা 1.5 কেজিলৈকে পোৱা যায়। আচ্ছা, আপোনাৰ ফাৰ্মখনৰ আপোনাৰ কিমান ডাঙৰকৈ বনাইছে আৰু দীঘল আৰু পুতলটো আপুনি জনাব নেকি? কিমান ডাঙৰ কৰিলে মানে আমি কিমান ব্ৰইলাৰ বা কয়লাৰটো কেনেকৈ ভৰাব পাৰিম, কিমানমান ভৰাব পাৰিম? 30 ফুটমান আছে। এইটো 38 ফুট আছে ঘৰটো। 38 ফুটত আপোনাৰ গৰম দিনত যেনে তেনে 450 ভৰাব পাৰি, 500 ভৰাব পাৰি। কিন্তু 500 ভৰালে বেছি থেপাথেপি হ'ব। কয়লাৰটো সোমাই যাব বাৰু, কিন্তু ব্ৰইলাৰটো ভৰাবলৈ অলপমান সিহঁতক জেগা লাগে স্কোৱাৰ ফুটত। কিন্তু ব্ৰইলাৰ 500 ভৰালে অলপ প্ৰব্লেম হয়। এতিয়া 50 ফুটত আপোনাৰ 500 বোলে আৰামত পাৰি। আপোনাৰ আজি ধৰ ইমান দিনে ফাৰ্ম কৰি থকা হ'ল, আপুনি কিবা লাভালাভ হৈছেনে? লাভালাভ হৈছোঁ বাৰু। এতিয়া ছিজনে এইবিলাক দাম আছে, কেতিয়াবা হয়তো লোকচানো হ'ব লগা হয়। যদি পোৱালি মৰে তেতিয়া অলপ লোকচান হয় আৰু। কিন্তু অলপ মানে লাভলৈ চাব হ'লে ফাৰ্মখন অলপ ভালকৈ ৰাখিব লাগিব, চাফ চিকুণ কৰি, যাতে পোৱালিও ভালকৈ ৰাখে। মেডিচিন কোনটো কিমান পৰিমাণে দিছে সেইটো চাব লাগিব। চাই বৈহে তেতিয়া লাভটো হয়গৈ। আৰু কোনটো ৰেটত এৰিছে সেইটোও কথা এটা হয় বাৰু। মাৰ্কেটটো কোম্পানীৰ গাড়ীও আহি থাকে, তাৰ কাৰণে ৰেটটো অলপমান খেলি মেলি হৈ যায়। এতিয়া এটাতো দানা খুৱাই থাকিব নোৱাৰি, সেইটো কাৰণে কেতিয়াবা কম ৰেটতো এৰিব লগা হয়। তেতিয়া অলপ লাভটো হয়, কিন্তু যিমানটো হ'ব লাগিছিলে সিমানটো নহয়গৈ, মানে কম হয়। এতিয়া চাওক, তেওঁ অকল ব্ৰইলাৰ আৰু কয়লাৰ নহয়, ইয়াৰ আগত তেওঁ সোণালীও পুহিছিলে।
তেওঁ ফাৰ্মখন অকণমান সৰু কাৰণে তাৰমানে কি এনি টাইম তাৰমানে এটা বস্তু হেৰিকে পুহিব নোৱাৰে সেইটো কাৰণে এবাৰ বা ব্ৰইলাৰ এটা ষ্টেট বা এটা কয়লাৰ বা আকৌ সোণালী সেনেকুৱাকৈ এই পুহি আছে তেওঁ। আৰু চাওক বন্ধুসকল, তেওঁ অকল ফাৰ্মখনেই নহয়, তাৰ এখন নতুন নিজৰ দোকান এখন আছে। সেই দোকানখনত তেওঁৰ দানা পাত্ৰ বা পানী পাত্ৰ আদি কৰি সকলো পোৱালি আদি কৰি সকলো যোগান ধৰা হয় তেওঁৰ ওচৰত। আৰু আপোনালোকেও যদি বিচাৰে বা পোৱালি কাৰোবাক যদি লাগে বা হাঁহ পোৱালি আদি কৰি যি পোৱালি লাগে আপোনাক সকলো পোৱালি তেওঁৰ ওচৰত অৰ্ডাৰ মতে পোৱা যায়। আপুনি যদি বিচাৰে সেনেকুৱা যদি অৰ্ডাৰ দিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ইয়াৰ এড্ৰেছটো হৈছে, দোকানখনৰ এড্ৰেছটো হৈছে লখিমপুৰৰ KB ৰোডত আৰু নিয়াৰেষ্ট মিতালী ষ্ট'ৰ বা আমাৰ অসম, তাত যদি আপুনি আহে। আৰু মই ডিছক্ৰিপশ্যনত আপোনাক মই তলত কণ্টেক্ট নম্বৰটো দি দিম। আপোনালোকে সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি বন্ধুজনৰ পৰা আপুনি পোৱালি অৰ্ডাৰ দিব পাৰে। আৰু যদি ওচৰৰ হয়, লখিমপুৰ অঞ্চলৰ হয়, তেতিয়াহ'লে আমি পোৱালিটো আমি ধৰ আপোনাক হেৰি কৰি দিব পাৰিম বা পইচা দিব পাৰিম। আৰু যদিহে বোলে বেলেগ ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে আমাৰ অকণমান অসুবিধা হয়, কাৰণ দূৰটো বেছি হয়। আৰু ঠিক আছে। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা যদি ভাল ভাল ভিডিঅ' আপোনালোকে যদি পাম বুলি ভাবিছে তেতিয়াহ'লে লাইক বা কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা এটা লাইকে মোৰ ভিডিঅ' বনাবলৈ মোৰ উৎসাহ বঢ়াব আৰু মই আগলৈ এনেকৈ ভিডিঅ' বনাই থাকিম। নমস্কাৰ।